আজি বনাব লৈছোঁ তন্দুৰী চিকেন। তাৰ কাৰণে লৈ লৈছোঁ চিকেন লেগ পিচ 2 পিচ। তাতে নিমখ আৰু নেমু টেঙা দি ভালদৰে সানি লৈ আধা ঘণ্টা সময় মই ঢাকনখন লগাই ৰাখি দিছোঁ। এতিয়া মই কেৰাহী এখনত মিঠাতেল অকণমান কুহুমীয়াকৈ গৰম কৰি লৈ তাত কাশ্মীৰী মিৰ্চ পাউডাৰ দি দিছোঁ আৰু সেই তেলখিনি এতিয়া মই দৈত দি দিছোঁ। দৈত সোৱাদ অনুসৰি নিমখ, জিৰা গুড়ি, গৰম মছলা, ৰেড চিলি পাউডাৰ, আদা নহৰুৰ পেষ্ট আৰু অকণমান ফুড কালাৰ দি মই গোটেইখিনি ভালদৰে মিহলি কৰি লৈছোঁ। ফুড কালাৰটো অপশ্যনেল হয়, দিলে দিব পাৰে, নিদিলেও কোনো কথা নাই। মই ৰংটো ভাল হোৱাৰ কাৰণে অকণমান দি দিছোঁ। আৰু এতিয়া মই চিকেন লেগ পিচ 2 পিচ দি ভালদৰে মছলাখিনি সানি লৈ 2 ঘণ্টা সময় ফ্ৰিজত ৰাখি দিছোঁ। 2 ঘণ্টাৰ পিছত কেৰাহীখনত মই বাটাৰ দি পিনে চিকেন লেগ পিচ 2 পিচ ভালদৰে ভাজি লৈছোঁ। মাজতে মই অকণমান আৰু বাটাৰ দিলোঁ, মানে বাটাৰ অকণমান কম হোৱা যেন লাগিল, সেইটো কাৰণে অকণমান আৰু দিলোঁ। দি ভালদৰে মই ভাজি লৈছোঁ। এয়া আমাৰ ভাজা হৈয়ে গৈছে। ভাজা হোৱাৰ পিছত মই স্মকি ফ্লেভাৰ দিয়াৰ কাৰণে অকণমান পুৰি লৈছোঁ মাংসখিনি। আৰু আমাৰ একদম ৰেডি হৈ গ'ল তন্দুৰী চিকেন।